হেল্ল' হাই আজি হৈছে বছৰৰ প্ৰথম দিন গতিকে আমি ভাবিলো আজি এটা পিকনিক কৰো সেইবাবে আমি দৌৰি গৈ পালোগে দৌৰি নহয় দেই বাইক আৰু স্কুটিত গৈছো চিকেন ল'বৰ বাবে আহি পালোহি আমি পিকনিকৰ স্থলী আৰু আমিয়ে অকল অহা নাই পিকনিক কৰিবৰ কাৰণে গোটেই মানুহ চাওকচোন এই পিকনিকৰ স্থলীখন ভৰি পৰিছে বছৰৰ প্ৰথম দিন সকলোৱে ফূৰ্তি কৰিছে নিশ্চয় ভাল লাগিছে নহয় জানো আমিও সেইকাৰণে ভাবিলো ভালকৈ আজি ফূৰ্তি কৰিম মোৰ ভাগত আকৌ পৰিলে এই বাচনকেইটা ধুবৰ বাবে মই অকলে অহা নাই দেই কাৰণ মই অকলে ইমানখিনি বাচন ধুব নোৱাৰো সেইবাবে গোটেই মেমসকলে আহি বাচন বৰ্তনখিনি ধুলেহি বাচনকেইটা ধুই শেষেই নহ'ল মই বোলে এইপিনে ধুই দিব লাগে পাচলি সেইবাবে মই পাচলি ধোৱাত ব্যস্ত হৈ পৰিলোঁ পাচলি ধুই শেষ হ'ব নাপাওঁতেই মই ভাবিলোঁ যে এই মেমগৰাকী পৰু হৈ আছে গতিকে তেওঁক গৈ মই বচাওঁগৈ পৰিব লোৱা নাছিল দেই মই এনেহে কৈছোঁ মই পেলাবহে লাগিছিলোঁ আৰু পিছফালৰ পৰা দেখিছেনে বেকগ্ৰাউণ্ড ভইচটো কিমান ডাঙৰকৈ চিঞৰিছে সেয়া চাওক মই বোলে আকৌ এই পাচলিখিনি ধুলোঁহে আকৌ পাচলিখিনি লৈ পেলাই মই বোলে যাব লাগে মানে মোক কাম কৰাহে এৰিব মানে কামেই কাম কৰিব লগা হৈছে মই আজি পাছফালে সৌজন চাওক কেনেকৈ মাছকেইটালৈ ডান্স কৰি আছে আৰু এইফালে সকলোৱে হাঁহি ফূৰ্তিৰে ব্যস্ত হৈ পৰিছে খোৱাত ব্যস্ত কোনোবাই আকৌ দিয়ে নাচাত ব্যস্ত মানে আজি ফূৰ্তিয়ে ফূৰ্তি ভাল লাগিছে বছৰৰ প্ৰথম দিন গোটেই বছৰটো যদি এনেকৈ ফূৰ্তিকৈ গ'ল হয় কিন্তু অসম্ভৱ কেতিয়াও নাযায় এইপিনে আমাৰ চিকেন বনাই আছে এইজনী হৈছে আমাৰ আজি মাষ্টাৰ চেফ বাহ কোৱাতে মাষ্টাৰ চেফ তো এইপিনে আমাৰ ৰুবি মিছ আৰু এইপিনে আমাৰ ডিম্পি মিছ সকলো মানে ব্যস্ত নিজৰ কামে ব্যস্ত এইপিনে আকৌ খোৱাত ব্যস্ত আৰু চাৰিওদিশে মানুহবিলাকে ফূৰ্তি কৰাত ব্যস্ত এইফালে আমাৰ হৈ গৈছিল চিকেন অলৰেডি কিন্তু এজন মানুহ আমাৰ অনুপস্থিত থকাৰ বাবে আমাৰ অলপ দেৰি হৈছিল সেইবাবে আমি খন্তেক ভাবিলোঁ আমি অলপ ফূৰ্তিয়ে কৰি লওঁ গোটেইখিনি মিলি আমি কৰিলোঁ এইপিনে নাচ গান মাতাৰ মাজতে কৰিলোঁ আমি অলপ টেষ্ট কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় জানো টেষ্ট কৰিবই লাগিব আৰু এনেকৈ মই চিকেন টেষ্ট কৰি বহুত বেছি ভাল পাওঁ আৰু চুচি বাচি খায়ো মই বহুত বেছি ভাল পাওঁ এনে কৈছোঁ দেই আৰু লাষ্টত নহয় আৰু আমি অলপ ডান্স কৰিলোঁ এইপিনে নাগিন ডান্সো অলপ দি ল'লোঁ তাৰপিছত বহুত বেছি ভোক লাগিছিল সেইবাবে গৈ পালোঁগৈ কিবা এটা খাওঁ বুলি আৰু ফাইনেলি আমাৰ খোৱা বোৱা এয়া হৈ গৈছে খাবলৈ সকলো মানুহ বহিলে তো লাষ্টত আমাৰ মেমে লৈ আহিছিল আমাৰ বাবে মিঠাই তো মিঠাইটো লাষ্টত একেবাৰে টেষ্ট কৰি ল'লোঁ একেবাৰে শেষত ঘৰলৈ অহাৰ আগত ফটোটো মেইন সেইবাবে সকলোৱে কিছুমান ফটো ল'লোঁ কেনেকুৱা হৈছে ফটোবিলাক নিশ্চয় জনাব আৰু আপোনালোকৰ নতুন বছৰৰ প্ৰথমটো দিন কেনেকুৱা হ'ল কিমান ফূৰ্তি কৰিলে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ থেংক ইউ গুড নাইট